Hello everyone, স্বাগতম জনাইছো মোৰ আজি আৰু এটা নতুন ভিডিঅ'লৈ। সো আজি এই লোকেল বেপাৰীয়ে আপোনালোকলৈ লৈ আনিছে এনেকুৱা তিনিটা দামী বস্তু যিকিটা আছে Amazon ইণ্ডিয়াত अवेलेबल। আৰু ইয়াৰ যদি আপোনালোকৰ যিকোনো এটা বস্তু চাবলৈ মন গৈছে মোৰ তলত থকা লিংকত ক্লিক কৰি চাই ল'ব পাৰে, নহলে বাৰ মোৰ স্ক্ৰিনত ওলাই যাব, আপোনালোকে এটা এটাকে চাই যাব পাৰিব। মই ইয়াত ডিটেইলছত কৈ যাম ভিডিঅ'টোত। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰি শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ঘণ্টি বাটনটো টিপি দিব। আৰু মনত ৰাখিব ইয়াৰ এটা বস্তুৰ দাম 1 কোটিৰ ওপৰত। সো ভিডিঅ'টো লাষ্টলৈকে চাব। এই যেটো প্ৰথমটো প্ৰডাক্ট হৈছে হেতু হৈছে আপোনাৰ এখন পেইন্টিং, যিখন হৈছে আপোনাৰ এখন ইণ্ডিয়ান পেইন্টিং, যত আপোনাৰ এটা টেম্পলৰ পেইন্টিং থাকিব। আৰু এই পেইন্টিংখন মই আপোনালোকে স্ক্ৰিনত দেখিছে। আপোনালোকে গম পায় না এই পেইন্টিংখনৰ দাম কিমান? এইখন পেইন্টিং Amazonত अवेलेबल আছে 3 লাখ টকাত। ভাবি চাওক এখন পেইন্টিং কিমান এটা দামী পেইন্টিং হ'ব। আৰু এখন বিশেষকৈ ইণ্ডিয়াৰ হয়, ঠিক আছে, ইণ্ডিয়ান কোম্পানী এটা সেল কৰি আছে। সো আপোনালোকে যদি ভাবিছে এবাৰ চাই লওঁ বুলি তেনেহলে তলত থকা মোৰ লিংকটো ক্লিক কৰি চাই ল'ব পাৰে। আৰু মোৰ স্ক্ৰিনতো দেখিছে পেইন্টিংখন কেনেকুৱা। সো কেনেকুৱা লাগিলে জনাব। তো ইয়াৰ বলক নেক্সট প্ৰডাক্টটো চাওঁ। আজি যেটো সেকেন্ডটো প্ৰডাক্ট হৈছে হেতু হৈছে আপোনাৰ হাইৰেট কোম্পানীৰ ফালৰ পৰা এটা 11 মিটাৰৰ লিফ্ট হয়, যেটো আপোনাৰ ডাঙৰ ডাঙৰ ফেক্টৰীত ইউজ হয়। মোৰ স্ক্ৰিনতো দেখি গম পাইছে চাগে এই লিফ্টটো দেখিছে। এই লিফ্টটোৰ দাম হৈছে আপোনাৰ Amazonত 23 লাখ ৰুপিজ। তো ভাবি চাওক 23 লাখৰ বস্তু এটা। এই বস্তুটো আপোনালোকে ডাঙৰ ডাঙৰ ফেক্টৰীত মানুহে অৰ্ডাৰ দিয়ে। এতিয়া কাৰেন্টলি বস্তুটো আনএভেলেবল হৈ আছে। ষ্টিল আপোনালোকে মোক তলত দিয়া লিংকত ক্লিক কৰি চাব পাৰে Amazonত, আৰু মোৰ স্ক্ৰিনতো ওলাই গৈ আছে। সো যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহলে এটা লাইক বাটনটো ক্লিক কৰি দিব, ঠিক আছে। সো বলক আজি আপোনাৰ 3 নম্বৰ প্ৰডাক্টটো চাওঁ। মনত ৰাখিব 3 নম্বৰ প্ৰডাক্টটো কিন্তু 1 কোটি টকাৰ বস্তু। কি হ'ব পাৰে চাওঁ বলকচোন। সো আজি যেটো 3 নম্বৰ প্ৰডাক্ট আছে হেতু হৈছে আপোনালোকৰ এই পঞ্চমুখী মালাডাল, যিডালৰ দাম হৈছে আপোনালোকৰ 1.8 crore rupees। আৰু আপোনালোকে Amazonতো এটা চাব পাৰে, মোৰ তলত দিয়া লিংকত ক্লিক কৰি পিনে, নহলে মোৰ স্ক্ৰিনতো ওলাই গৈ আছে মালাডাল। সো আপোনালোকে মালাডাল কেনেকুৱা দেখিলে মোক জনাব তলত কমেন্ট কৰি পিনে। আৰু এই তিনিটা বস্তু আছিল আপোনাৰ ইণ্ডিয়াত अवेलेबल, যিকিটা আপোনাৰ এক্সপেন্সিভ হয়, Amazonত পোৱা যায়। আৰু বস্তু আছে, মই ষ্টিল আপোনালোকৰ কাৰণে তিনিটা বস্তুৱে লৈ আনিছো। যদি আপোনালোকে ভাল পাইছে তেনেহলে মোৰ এই ভিডিঅ'টোত লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰিব। লগতে আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব। সো আজিলে নমস্কাৰ আৰু জয় আই অসম।